জেগাটুকুৰা যথেষ্ট ধুনীয়া আহিব পাৰে নিজৰ ফেমিলিৰ লগত একান্ত পাইছে গোটেই পাহাৰটোৱে খহি গ'ল গোটেই পাহাৰটো ইয়াৰ পৰা মায়াদিয়াৰ পৰা 100 মিটাৰমান দূৰত আহি এখন হোটেল আছে আমি অকণমান ৰখিছোঁ ট্ৰাকবিলাকো আহি ইয়াতে ব্ৰেকফাষ্ট কৰে So good morning আজি ডে 2nd আমি ৰয়িঙৰ পৰা আৰ্লি মৰ্নিং এতিয়া 4:30 হৈছে আমি ওলাইছোঁ এতিয়া আনিনিলৈ পোহৰ হোৱাই নাই দেখিব পাইছে লাহে লাহে পাহাৰৰ পৰা সূৰ্য ৰশ্মি আহিব 5টা বজাত পুৰা পোহৰ হৈ যাব অলপ অলপ বৰষুণ দি আছে আহকচোন বাৰু এতিয়া আমি আমাৰ ফাৰ্ষ্ট ষ্টপেজ হ'ব মায়দিয়া ইয়াৰ পৰা 54 কিলোমিটাৰ এতিয়া পৰা ফুল আপোনাৰ পাহাৰ ষ্টাৰ্ট হৈ যাব আহক গৈ থাকোঁ এতিয়া অলপ অলপ পোহৰ হৈছে আমি ৰয়িঙৰ পৰা 8 কিলোমিটাৰমান আগুৱাই আহিলোঁ আগুৱাই আহি এতিয়াতো আমি 2 লেনত ধুনীয়া ৰাস্তাত পকীয়া পাহাৰীয়া ৰাস্তাত আমি আগবাঢ়ি গৈ আছোঁ ইয়াৰ পিছত লাহেকৈ ৰাস্তাটো সৰু হৈ আহিব যিহেতু যিমান ওপৰত পাহাৰ গৈ থাকে ৰাস্তা সৰু হৈ গৈ থাকে আহকচোন বাৰু আগত চাওঁ কি কেনেকুৱা বস্তু আহিব কেনেকুৱা ৰাস্তা মায়দিয়ালৈ আৰু আমাৰ 12 কিলোমিটাৰ আছেগৈ বৰষুণ এতিয়াও কম হোৱা নাই দিয়ে আছে গৈ ভালেই লাগিছে ৰাস্তাত কোনো ট্ৰাফিক নাই এতিয়ালৈকে এখন গাড়ী আমি দেখি পোৱা নাই গাড়ীটো বাদ দিয়ক আপুনি ৰাস্তাত মানুহ দেখি পোৱা নাই আমি চাওঁচোন আগলৈ গৈ থাকোঁ কিমান মানুহ পাওঁ গাড়ী পাওঁ দেখা যাব আমি বৰ্তমান মায়দিয়া পাছ পাইছোঁহে দেখিছে কিমান কুঁৱলী আৰু বৰষুণ এতিয়া পাইছে 6:16 আমি ভাবিছিলোঁ অলপ মায়দিয়াত ৰেষ্ট ল'ম বুলি এইটো হয় মায়দিয়া পাছ মই ডেছক্ৰিপশ্যনত দি দিম ইয়াৰ গোটেই ডিটেইল 8,711 ফিট ওপৰত আহিলোঁ আমি এতিয়া আমি মায়দিয়া পাছ পাৰ হৈ আমি হুনলি পামগৈ হুনলিলৈ আৰু 35 কিলোমিটাৰ আছেগৈ এতিয়া নেক্সট আপোনালোকক লগ পাম হুনলিত মায়দিয়াৰ পৰা 100 মিটাৰমান দূৰত আহি এখন হোটেল আছে আমি অকণমান ৰখিছোঁ ট্ৰাকবিলাকো আহি ইয়াতে ব্ৰেকফাষ্ট কৰে
অলপ ঠাণ্ডা ঠাণ্ডা ফিল হৈছে, সেইকাৰণে জেকেটটো পিন্ধি লৈছোঁ। আৰু এতিয়া ব্ৰেকফাষ্টটো কৰি আমি আগুৱাই গৈ থাকিম। মায়দিয়াত আহি এখন হোটেলত আমি অলপ মেগী দিছে আণ্টি, জীয়া আৰু আমি সেই জুইশালতে বহিয়ে জুই খুৱাই মেগী উপভোগ কৰিছোঁ। ইয়াৰ পিছত আমি আৰম্ভ কৰিম আকৌ আমাৰ যাত্ৰা। মায়দিয়া তিনি কাষতে লাগি থকা মায়া হোটেল, য'ত আমি তিনিজনে ব্ৰেকফাষ্ট কৰিলোঁ। মেগী, কণী, চাহ আৰু অলপ বস্তু লৈ ল'লোঁ, কেক চেক। তাৰপৰা আমি এতিয়া আকৌ ৰাওনা হৈছোঁ আনিনি অভিমুখে। বতৰ এতিয়াও বৰষুণ কমা নাই আৰু কমাতকৈ বাঢ়ি গৈহে আছে বৰষুণ। বাৰু গৈ থাকোঁচোন। ৱাটাৰফল পাৰ হৈ আমি পানী ৰাস্তা অকণমান বেয়া, সৰু সৰু নিজৰাবিলাক পাই গৈ আছোঁ। ডাঙৰ ৱাটাৰফল চাবলৈ আশা ৰাখিছোঁ আগলৈ। জংঘলৰ মাজে মাজে লুংলুঙীয়া বাটে বৰষুণ, কিছু আমেজপূৰ্ণ জেগা। এয়া অলপ এটা বেয়া ৰাস্তা পাইছোঁ আমি। পানী নিজৰা বৈ আহিছে, অকণমান বেয়া ৰাস্তা পাইছোঁ। অকণমান লেণ্ডশ্লাইড প্ৰন জেগা হয়। এক্সকেভেটৰ ৰখিও আছে, মানুহ ৰখি আছে। এইটুকুৱে অকণমান দেখিছোঁ, অকণমান কেঁচামৰীয়া ৰাস্তা। ভাল ৰাস্তা আহিলে আকৌ, আৰু এটুকুৰা অকণমান বেয়া ৰাস্তা পাইছোঁ, নামিব লগা হৈছে। ঠিকেই দেখাই আছে বাৰু। এতিয়া বৰ্তমান হুনলি পাইছোঁহে। এইটো লোৱাৰ দিবাং ভেলী। এতিয়া আমি দিবাং ভেলী ন, এইটো চাইডে যাম। এতিয়া আমাৰ ৰাস্তা ভাল হ'ব লাগে, 150 কিলোমিটাৰ। বাৰু গৈ থাকোঁচোন আগলৈ, কি দেখা পাওঁ। এই আমাৰ আগে আগে ইণ্ডিয়ান আৰ্মিৰ জৱানৰ দুখন গাড়ী গৈ আছে, তেওঁলোকৰ পিছে পিছে গৈ আছোঁ। আমি ছাইড ল'ব পৰা নাই, কেলৈ কি ৰাস্তাটো যথেষ্ট ঠেক।
অলপ বহল পালে তেওঁলোকক আমি পাছ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। ভালো লাগিছে আৰ্মি গাড়ীৰ লগত গৈ থকাটো এটা ছেফটিও কথা। ইয়াৰ পিছত আমি পামগৈ ৰিয়ালি। ইয়াৰ পৰা তেওঁলোকে আমাক পাছ দিলে এখন গাড়ীয়ে। ৰিয়ালি আমাৰ এতিয়া বৰ্তমান যোন জেগাত আছোঁ সেইডোখৰ পৰা 29 কিলোমিটাৰমান হয়। ৰিয়ালি এখন সৰু টাউন, চাওঁচোন তাত কি আছে। অকণমান লেণ্ডশ্লাইড ইলাকা নিচিনা লাগিছে। কিনাৰেদি আপোনাৰ নদী এখন গৈ আছে। মাজে মাজে অলপ বেয়া ভালৰ মাজেদি ৱেটো আনি নিকুন্দাল দেখাইছে তললৈ। এইখন দলংখন কেমেৰাত কিমান জাষ্টিফাই কৰিছে নাজানো, কিন্তু জেগাটুকুৰা যথেষ্ট ডেঞ্জাৰ। তলেদি নদী এখন গৈ আছে। কিমান ধুনীয়া লাগিছে। ৰাস্তাটো অকণমান বেয়া আৰু সেইডোখৰ। গাড়ী আপোনালোকে যদি কোনোবাই গাড়ী আনিব বিচাৰে, গাড়ী অলপ হাই গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ থকা গাড়ী আনিলে ভাল। কেলৈ কি ইয়াত অলপ ডাঙৰ ডাঙৰ পাথৰ আছে যিবিলাকে তলত হিট কৰা চান্সেছ থাকে। তললৈ নদীলৈ যাব পাৰে, তললৈ যাব পাৰে। নদী বহুত সোঁত থকা নদী। আমি এখন ব্ৰিজ এখন পাৰ হৈছোঁ, ইথুন ব্ৰিজ। মই এতিয়া গাড়ী ৰখাই অলপ আপোনালোককো জেগাটুকুৰা দেখাওঁ।
কিলোমিটাৰ ইয়াৰ পৰা আনিনিলৈ ৰাস্তা এইডোখৰ পৰা ভাল হ'ব নিচিনা লাগিছে Anini 110 Rayali 20 Arju 31 ETALIN 60 kilometer recently landslide hoise ইমান হাই গ্ৰাউণ্ড ক্লিয়াৰেন্স হোৱা সত্ত্বেও তলত পাথৰ লাগেই ৰাস্তা বেয়া আছে আমি লাহে লাহে গৈ থাকোঁ ট্ৰাকৰ লেকত যাব নোৱাৰি কেনেকুৱা পাক মাৰিছে হিল আছে তলত সেইকাৰণে মানে বেছি স্লাইডিং কৰা নাই
চাবলৈ আহিলে যদি অকণমান বেয়া ৰাস্তা নোপোৱা যায় তেতিয়াহ'লে কিনো পাহাৰীয়া জেগা হ'ল। ইয়াততো বেলেগ গাড়ী নাহিব কিন্তু শ্লিপ কৰিছে, শ্লিপ বহুত কৰিছে, কিন্তু গাড়ীখন ফ্ৰণ্ট হুইল ড্ৰাইভ হোৱাৰ কাৰণে মানে পটককৈ ওলাই যায়। ৰাস্তা ভাল, এইটুকুৰা ৰাস্তা অলপ সোনকালে ওলাই যোৱাটোৱে ভাল। বৰষুণ দি থকা বতৰ। অলপ দূৰ আহি আমি এটা ব্ৰেক ল'লোঁ। তাতে আমি খানা পিনা বলো অলপ বস্তু লৈ আহিছিলোঁ, কেলৈ কি ৰাস্তাত আপোনাৰ বস্তুৰ দামো বেছি আৰু আপোনাৰ বস্তু পাবলৈও নাই। সেইকাৰণে জীয়াৰ কাৰণে অকণমান কৰ্ণফ্লেক্স এৰেঞ্জ কৰি দিছোঁ। তাই এতিয়া বৰ্তমান শুই উঠিছে, শুই উঠি কিবা এটা খাব বিচাৰিছে কাৰণে আমি অলপ ইয়াতে ৰখি দিছোঁ। বৰষুণটো কেতিয়াও এৰা নাই বাৰু। ইয়াৰ পিছত আমি ডাইৰেক্ট ৰিয়ালিত লগ পাম। ৱাটাৰফলটো মিম ৱাটাৰফল চোৱা কিমান দূৰৰ পৰা পানী পৰিছে। ৰখিবা নেকি? চাবা নেকি? এই দিনৰ 11টা বজাৰ দৃশ্য। কুঁৱলীয়ে ভিজিবিলিটি বহুত কম কৰি দিছে। আমি এটা ৰাস্তা হেৰাইছোঁ বুলি ভাবিছিলোঁ। ইয়াত GPS-টো পাৰিলে আপোনালোকে অফলাইন ডাউনলোড কৰি আনিব আৰু ৰুটটো অলপ ষ্টাডি কৰিব। গতিকে ষ্টাডি নকৰিলে ইয়াত বহুত ডাইভাৰজন আছে। ডাইভাৰজন থকাত আপোনাৰ অলপ অসুবিধা হ'ব পাৰে। এটা মেচিভ লেণ্ডশ্লাইড হৈছে। আমি আহি আৰু 68 কিলোমিটাৰমান থাকোঁতে আপোনাৰ এটা মেচিভ লেণ্ডশ্লাইড হৈ গ'ল। গাড়ী লাগি আছে, এতিয়া কিমান টাইম লাগে ধৰিব পৰা নাই। দেখিব পাইছে গোটেই পাহাৰটোৱে খহি গ'ল। গোটেই পাহাৰটো ইয়াৰ পৰা এইটো অঁতৰাব, তাৰপিছতহে আমি যাব পাৰিম। 6 hours later. এতিয়া বাজিল 4টা। জামৰ পৰা ওলাই এতিয়া আমি ইথেলিন বোলা টাউনখন পাৰ হৈ আহিছোঁ। ইয়াৰ পৰা 50 কিলোমিটাৰমান আনিনি টাউনলৈ হয়। চাই যাওক, ধুনীয়া নদী এখন দেখিছোঁ।
भैया Anini Anini. Anini. Anini 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 इधर ये ब्रिज से এনেকুৱা যে কিমান ব্ৰিজ পাৰ হলো দেখি এতিয়াতো বেলেগে একদম ফেনে ফুলকাৰে ভৰ্তি হৈ আছে আজি আমাৰ চাগে গধূলিয়ে হ'ব গৈ থাকোচোন বাৰু